ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো গাইজ আপোনালোকে কেনে আছে? আশা কৰোঁ সকলো ভালেই আছে। তো ময়ো ভালেই আছোঁ। তো গাইজ আজি মই এইটো ভিডিঅ'ত এনেকুৱা এজন ব্যক্তিৰ কথা ক'ম যিজন নেকি অসমৰ মুখ্যমন্ত্ৰী হয়। তো আপোনালোকে জানিব বিচাৰেনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মুখ্যমন্ত্ৰী হ'ল আৰু তেওঁ কোন দলত আছিল? তো মই আজি এইটো ভিডিঅ'ত তেওঁৰ বিষয়ে কৈ যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এজন ছাত্ৰ নেতা যিয়ে কংগ্ৰেছৰ মাষ্টাৰমাইণ্ড আছিল, কিন্তু বিজেপিৰ গেম চেঞ্জাৰ হ'ল। কিয় আৰু কেনেকৈ? তেওঁ 1991 চনৰ পৰা 1992 চনলৈ কটন কলেজৰ আছুৰ পৰা সাধাৰণ সম্পাদক আছিল আৰু তেতিয়া তেখেত কলেজৰ কেবিনেটৰ তাৰকা আছিল। 1996 চনত কংগ্ৰেছ পাৰ্টিত যোগদান কৰে আৰু তৰুণ গগৈৰ লগত ঘনিষ্ঠ সম্পাদক হিচাপে আছিল। তেতিয়া অসমৰ CM আছিল, অৰ্থাৎ মুখ্যমন্ত্ৰী আছিল AGP দলৰ প্ৰফুল্ল কুমাৰ মহন্ত। 2001 চনত তৰুণ গগৈ অসমৰ CM অৰ্থাৎ মুখ্যমন্ত্ৰী হ'ল। লগতে জালুকবাৰীৰ সমষ্টিৰ পৰা হিমন্ত বিশ্ব শৰ্মা বিধায়ক হিচাপে নিৰ্বাচিত হ'ল। তাৰ পাছত লাগাতাৰ 6 বছৰলৈ একে লেঠাৰিয়ে বিজয়ী হৈ থাকিল। 2002ৰ পৰা 2015লৈ অসম কংগ্ৰেছ চৰকাৰৰ পৰা বিভিন্ন মন্ত্ৰী আছিল। ফৰ এক্সাম্পল শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু লগতে বিত্তমন্ত্ৰী আছিল। আৰু লগতে 2002ৰ পৰা 2005লৈ গৃহমন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰী হিচাপে অভিহিত হৈছিল। 2006ৰ পৰা 2015লৈ স্বাস্থ্যমন্ত্ৰী আৰু 2011ৰ পৰা 2015লৈ শিক্ষামন্ত্ৰী হিচাপে আছিল আৰু লগতে বিত্তমন্ত্ৰীও আছিল। ইয়াৰ পিছত 2015 চনত কংগ্ৰেছত হিমন্ত বিশ্ব শৰ্মালৈ তৰ্ক বিতৰ্ক হ'ল। কাৰণ হিমন্ত বিশ্ব শৰ্মা দাবী কৰিছিল যে তৰুণ গগৈৰ পিছত মুখ্যমন্ত্ৰী তেওঁ হ'ব, অৰ্থাৎ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তেওঁ হ'ব। কিন্তু তাৰ পাছত কংগ্ৰেছ দলৰ পৰা মানি লোৱা নহ'ল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলৰ ত্যাগ কৰি বিজেপি দললৈ আহে, অৰ্থাৎ যোগদান কৰে। আৰু 2016 চনত অসম প্ৰথমবাৰ বিজেপিৰ ক্ষমতালৈ আহিল আৰু 2021 চনত তেখেতে CM অৰ্থাৎ মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ কৰে। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।